আমার প্রমিলা বাইদেউ আমি একো সুবিধা আমাক দিয়া নাই। আমার আদিবাসী হৈ শিউলিবাদীক আমি সমৰ্থন কৰি আছোঁ। মিডিয়া ছাৰসকলক মোৰ পৰা নমস্কাৰ জনালোঁ। দুই কথা ক'বলৈ আগবাঢ়িছোঁ। তো আজি আমি আগন্তুক 26 নিৰ্বাচন বাবে আমি মিডিয়াক জনাই আছোঁ যে আমি এতিয়া আমি নতুন কেণ্ডিডেট আমি দেখিব খুজি আছোঁ। কিয়না আমাৰ আগত প্ৰমিলা বাইদেউ 30 বছৰ ৰাজত্ব কৰিলে, তথাপিও আমাক কোনো সুবিধা নিদিয়াৰ ক্ষেত্ৰত, গতিকে আমি এইবাৰ অহা আগন্তুক 26 নিৰ্বাচন আমি নতুনকৈ আমি কেণ্ডিডেট আমি আমাৰ আদিবাসী হৈ বাছনি কৰি আছোঁ, মানে সমৰ্থন কৰিছে। আমাৰ শিউলি বাইদেউক আমি সমৰ্থন, আমাৰ আদিবাসী হৈ শিউলিবাদীক আমি সমৰ্থন কৰি আছোঁ। কিয়নো আমি যিমানেই হওক আমাৰ কাম আছিল, হ'লেও আমাৰ প্ৰমিলা বাইদেউ আমি একো সুবিধা আমাক দিয়া নাই। এইফালে ৰাস্তা ঘাট আছে, কিমান বাৰ আমি প্ৰমিলা বাইদেউক মই জনালোঁ, মানে ৰাস্তা দেখুৱালোঁ। আমাৰ এই উল্টা ভাঙা নদীত উল্টা খুন্দি আছিল নালা, সেইটো আমি চিধা কৰি দিবৰ কাৰণে কৈছিলোঁ। আমি প্ৰমিলা বাইদেউক মাতি ইয়াতে আনি হ'লেও দেখাইছোঁ, তথাপি সেই কথাবিলাক আমাক গুৰুত্ব দিয়া নাই। গতিকে আমি এতিয়াতো তেওঁৰ বয়সতো গ'ল, আৰু তেওঁৰ মানে এতিয়া গোটেই আমি এতিয়া মানে মাজে মাজে চাই আছোঁ। তাৰ পিছত মাজে মাজে আমাৰ শিউলি বাইদেউক মানে সমৰ্থন কৰি আছে। গতিকেও আমি আদিবাসী হৈ তেওঁকেও আমি সমৰ্থন কৰি আছোঁ। কিয়নো আমি নতুন, কিমান এজন মানুহক মানে কিমান বছৰ আমি চাম, আমি চাইতো একো সুবিধা নোপোৱা হৈছে। গতিকে আমি নতুন যদি আমি এটা কেণ্ডিডেট যদি লওঁ, তেনেহ'লে পিছত ইলেকশ্যন পিছত কিবা এটা আমাৰ মানে আদিবাসীৰ ক্ষেত্ৰত কিবা এটা সুবিধা মানে পাম আশা কৰি আমি নতুনকৈ আমি কেণ্ডিডেট লৈ বাছনি আমি লৈ আছোঁ। আমাৰ যাতে এইটো হাগ্ৰামা ছাৰে যাতে আমাৰ শিউলি বাইদেউক যাতে কেণ্ডিডেট হিচাপে টিকেটটো যাতে দিয়ে যেন। আৰু বিশেষ কথা ক'বলৈ এত বেছি নাই, হ'লেও তথাপি আমি যদি শিউলি বাইদেউ যদি কেণ্ডিডেট হৈ যায়, টিকেট যদি পাই যায়, ইলেকশ্যন পিছত আমাক যাতে আদিবাসী মানুহ যাতে আমাৰ মানুহ বুলি গণ্য কৰি এই আমাক যিটো সুবিধা পোৱা ক্ষেত্ৰত, হয়তো ৰাস্তা ঘাট, আমাৰ এতিয়া হাইৱা ঘৰ, আমাৰ ধৰ মাটিৰ পাট্টা, এইবিলাক বস্তু যাতে আমাক শিউলি বাইদেউ যাতে আমাক আদিবাসী মানুহৰ কাৰণে দয়া মৰম কৰি যাতে আমাক প্ৰাপ্য পোৱা বস্তুটো যাতে আমাক অৱদান কৰি দিয়ে আৰু পাবলৈ সক্ষম হ'ম বুলি মই সম্পূৰ্ণ গাঁওবুঢ়া হৈ এই কথাটো আমি মিডিয়াৰ ওচৰত এই কথাটো প্ৰকাশ কৰিছোঁ। এতিয়াই যেন মই